ভণ্টি অলপমান ইফালে ধুনু অলপমান ইফালে যা নমস্কাৰ দ্য ৰয় ঠাকুৰ ফেমিলিৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ এটা নতুন ব্লগলৈ যিসকল বন্ধু বান্ধৱীয়ে আমাৰ আগৰ ভিডিঅ'বিলাক চাইছে বা চাই আহিছে তেওঁলোকে দেখিছে কেইদিনমান আগতে এটা বিহু ভিডিঅ' দিছিলোঁ তাৰে আমাৰ কেনেকৈ শ্বুট কৰিলোঁ অলপমান দেখাইছোঁ বিশেষকৈ আমাৰ শ্বুটিং বুলি ক'লে আমাৰ বিশেষ একো প্লেচ নাই আমাৰ নিজৰ পথাৰখন আছে পথাৰখনতে যাওঁ ঘৰৰ পিছফালে পথাৰ তাতেই নাচে ভণ্টিসকলে তাৰে কিছুমান জমনি আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ যে আমাৰ এই চেনেলটো যি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে আৰু অলপ শ্বেয়াৰ কৰে কাৰণ আমাৰ ভিউজ একদম কম আহি আছে চ' আপোনালোকে যাতে এইখিনি অলপ সহায় সহযোগিতা কৰে হা নাচবা ক'ত যাইছা ৰিয়েল নহয় বাৰু ভয় খাই গৈছিলা হা My favorite Raju Pilota. ऐसे अत्याचार करने से नहीं होगा तो আমি শুটিং কৰোঁ বুলি ওলাই আহিলোঁ আপোনালোকেতো জানেই আমাৰ শুটিং মানে হৈছে আমাৰ ঘৰৰ পিছফালটো ধুনু অলপমান ইফালে যা ফোন ধুনু অলপমান ইফালে বেছি কিছা ইফালে সৰ্বকাৰ পাচলি দে প্ৰথমৰ পৰা দি মাজে মাজে আপোনালোকৰ ভাল লগাৰ কাৰণে বিহু নৃত্য অকণমান দি দিলোঁ আপোনালোকে চাওক উপভোগ কৰক আমাৰ লগত আহিছে কস্টিউম ডিজাইনাৰ नी Yes. कैसे हो तुम अच्छी हो बहुत अच्छे हो ना तो हम लोग क्या करने आए हैं इधर वीडियो बनाने के लिए तो क्या बोलना चाहिए पब्लिक को लाइक सब्सक्राइब एंड प्रेस द बेल आइकन सा ना फेको हो ना अरे ভালকে নাচ না ইনকে দি ইনকে ইমান বাৰ কওঁ ভালকে প্ৰেক্টিচ কৰ ভালকে নাচ নাই কথাই নুশুনে মোৰ বঢ়িয়াকে নাচ বঢ়িয়া আৰামত নাচ খুলি নাচ আনফালে এজনী বেলেগ নাচনি আছে আমাৰ চাওক তুমি লিখিত কেতিয়া ক'ব পৰা হ'লি লিখে মইতো লিখিত কৈ মাৰি দিলে আকৌ কেনেকুৱা লাগিব ভিডিঅ'টো এইবাৰ চাই ৰাইজে কেনেকুৱা পাব বুলি ভালে পাব বুলি আশা থাকিল ইয়াৰ মান নলায় কাৰ কথা পাত ছাগল পানী খোৱালি না ক তো এনেকৈ হাঁহি ধেমালিৰ মাজেৰে আমাৰ ভিডিঅ'টো শেষ কৰিলোঁ আৰু আপোনালোকে ফুল ভিডিঅ'টো আমাৰ ডেছক্ৰিপশ্যন বক্সৰ লিংকত ক্লিক কৰিলে পাব আৰু আমাৰ এই চেনেলটিক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি যাতে আমাক উৎসাহ দিয়ে তাৰ কাৰণে আপোনালোকক বিনম্ৰ অনুৰোধ জনালোঁ বাই বাই